এছিয়া নিউজ অসম নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাই ষ্টুডিঅ'ত মই সৈনিকা লৈ আনিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। হিমাচল প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। হিমাচল প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাত এই ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে ভয়ংকৰ বাছ দুৰ্ঘটনাত 7জনকৈ লোকে কৰুণ মৃত্যু ঘটনাস্থলীত সাৱটি লৈছে আৰু কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। খাৱৈত বাছখন বাগৰি পৰাৰ ফলত এই ভয়ংকৰ বাছ দুৰ্ঘটনাটি সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। জনাই আছো সবিশেষ গুৰুত্বপূৰ্ণ খবৰ। হিমাচল প্ৰদেশত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে। চাম্বা জিলাৰ টিছা বৰাইগড় পথত পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ বাছ দুৰ্ঘটনাত 7জনকৈ লোক নিহত হৈছে আৰু 11জনকৈ লোক আহত হৈছে। ব্যক্তিগত বাছখন 100 ফুট তলৰ গভীৰ খাৱৈত বাগৰি পৰাৰ ফলতে এই ভয়ংকৰ বাছ দুৰ্ঘটনা হিমাচল প্ৰদেশত সংঘটিত হৈছে। প্ৰায় 20ৰ পৰা 25 গৰাকী যাত্ৰী আছিল বাছখনত। তাৰে 7জনকৈ যাত্ৰীয়ে ঘটনাস্থলীত কৰুণ মৃত্যুক সাৱটি লৈছে। বাছখন বৈৰাগড়ৰ পৰা চাম্বাৰ অভিমুখে ৰাওনা হৈছিল আৰু বাছখনে টাৰ্ণিং লোৱাৰ সময়তে বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বাছখন 100 ফুট তলৰ খাৱৈত বাগৰি পৰে আৰু যাত্ৰীসকলৰ ভিতৰত 7জনকৈ লোক ইতিমধ্যে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। কেইবাজনো যাত্ৰী আহত হৈছে আৰু আহত যাত্ৰীসকলক টিছাৰ নিকটৱৰ্তী চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত হিমাচল প্ৰদেশৰ আৰক্ষী বাহিনীৰ লোক, হোমগাৰ্ড, অগ্নি নিৰ্বাপক বাহিনী, NDRF বাহিনীৰ লোক উপস্থিত হৈছে আৰু ঘটনা সন্দৰ্ভত এতিয়া আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰাখিছে। উন্নত চিকিৎসাৰ বাবে লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু কিহৰ বাবে এই বাছ দুৰ্ঘটনাটি সংঘটিত হৈছে এই সন্দৰ্ভত এতিয়াৰ পৰা হিমাচল চৰকাৰৰ বাছ দুৰ্ঘটনাটি ভয়ংকৰ বাছ দুৰ্ঘটনাটি কিহৰ বাবে সংঘটিত হৈছে এই সন্দৰ্ভত হিমাচল আৰক্ষীৰ ফালৰ পৰা তদন্ত অব্যাহত ৰাখিছে আৰু হিমাচল প্ৰদেশত এনেদৰে দুৰ্ঘটনা প্ৰায়ে সংঘটিত হোৱা যায়। স্থানীয় লোকে কৈছে যে দুৰ্ঘটনা প্ৰবণ এলেকা হিচাপে এনেধৰণৰ বাছ দুৰ্ঘটনা সংঘটিত আগতেও হৈছে আৰু দুৰ্গম টাৰ্ণিং যিহেতু ল'বলগীয়া হয় বাছসমূহে দুৰ্গম অঞ্চলত, তাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকসকলে মত প্ৰকাশ কৰিছে আৰু ঘটনা সন্দৰ্ভত হিমাচল চৰকাৰৰ আৰক্ষীৰ ফালৰ পৰাও তদন্ত অব্যাহত ৰাখিছে। छोड़ दी ना कार वाले और छोड़ बात नहीं है अब